দিয়ক হা আহি আছে বাৰু ফায়াৰ ব্ৰিগেড আহিব বাৰু হাফিজুলৰ ঘৰ এইখন কি ক'ম আৰু আমি যি শুনিলোঁ যি দেখিলোঁ শুনিছোঁ দোষীবিলাক কৰায়ত্ব কৰিছে আমি এইখিনি নিবিচাৰোঁ যে কৰায়ত্ব আজি কৰিছে কাইলৈ উলিয়াই দিব বেণ্টত ওলাই বা সিহঁত আকৌ মুক্ত বিচৰণ কৰি ফুৰিব আমি সেইটো বিচৰা নাই যি দুখ কৰিছে ই অকল এটা দুখ নহয় অলপ দুখ নহয় এয়া আমাৰ ছোৱালীসকলক আমি ইমান কষ্ট কৰি ডাঙৰ কৰোঁ ডাঙৰ কৰি তেওঁলোকৰ ভৱিষ্যত কিমান আশা থাকে সেই ছোৱালীজনীৰ আশা কেনেকৈ নোহোৱা হৈছে আজি তাই সংকটজনক অৱস্থাত আছে তাই আমি উচিত বিচাৰ কৰিছোঁ আৰু এই দোষীসকলক অকল যে কৰায়ত্ব কৰি কৰাটোৱে নহয় আমি তেওঁলোকক শাস্তি মানে এনেকুৱা শাস্তি দিব লাগিব আৰু যদি প্ৰশাসনে নোৱাৰে তেনেহ'লে ৰাইজক ভোটাই দিয়ক আমি তেওঁলোকৰ ফাঁচি হ'বই লাগিব এনেকুৱা তেজৰ এনেকুৱা বলৰ এনেকুৱা বুদ্ধিৰ মানুহ আমাৰ সমাজত নালাগে এই সমাজত ভদ্ৰ সমাজত ইমান অসৎ আমি সহ্য নকৰোঁ তাতকে উলংঘ হৈ সমাজত ঘূৰি ফুৰক তাতকে আৰু কি আছে ইয়াতকে অসভ্য কি আছে কানি কাপোৰ পিন্ধি ইমান ভদ্ৰ হৈ পেলাই আমি এনেকে থকা কোনো যুক্তি হোৱা নাই আৰু সিহঁতক উলংঘ কৰি পেলাই এই ৰাজহুৱাভাৱে সিহঁতক এনেকুৱা শাস্তি আমি দিব আমি বিচাৰিছোঁ যে সিহঁতে আৰু জেলৰ সিহঁতক থাকিলে আমাৰ ওচৰত উলিয়াই দিয়ক আমাৰ ওচৰত গতাই দিয়ক আমি প্ৰশাসনে